ৰাইজ বৰ্তমান মই গাড়ীৰ পৰা নামি আছো মানে বিৰাট ভোক লাগিছে আৰু চাই ফুৰিছো এখন পাকিস্তানী ৰেষ্টুৰেণ্ট পাই গলো আজি পাকিস্তানী ৰেষ্টুৰেণ্টত খাওঁ আৰু এইখন চাওক এইখন হ'ল পাকিস্তানী ৰেষ্টুৰেণ্ট আৰু উপায় নাই ভোক লাগিছে অলপ খাই লওঁ বাহিৰত চাওক গাড়ীবিলাক ফ্ৰণ্টৰ বিল্ডিংটো চাওক কি ধুনীয়া মানে একদম দেখি ৰাজমহল একদম কি মজা লাগিছে গাড়ীবিলাক একদম দামী দামী গাড়ী খাৰা আছে আৰু মই বৰ্তমান আছো মানে ডুবাইত আপোনালোকতো গম পায়েই গতিকে ৰেষ্টুৰেণ্টত খাব যাওঁ বলক দেখাম মেনুখন মানে চাই আছো মানে কি পাম আৰু ইয়াত পাই গলো এটা হ'ল চিকেন আমাক মানে মাংস তৰকাৰী টাইপ লাগেতো মানে কাৰী টাইপ লাগে সেইকাৰণে ভাবিলো চিকেন কাৰী এটা লৈছো 38 ডিৰাম আৰু এটা পোলাও লৈছো 20 ডিৰাম আৰু এতিয়া খাই চাম কেনেকুৱা লাগে টেষ্ট হয় নে নহয় আৰু মানে প্ৰথম আহি গ'ল চুপ হা চুপ দিছে ভেজ চুপ এটা বঢ়িয়াকে একদম প্ৰথম ভেজ চুপটো খাই লওঁ তাৰপিছত খাম আমাৰ মেইন কোৰ্চটো মই অৰ্ডাৰ কৰিছিলো পোলাও আৰু চিকেন কাৰী চিকেন কাৰীটো দিয়া ষ্টাইলেই বেলেগ মানে একদম পোলাওটো দিছে এইটো পোলাওটো কিচমিচ দি দিছে নেকি এইটো ৰাইতা দিছে ৰাইতাটো অকণ খাই চাওঁ মজা সঁচাকে মজা আৰু মই অৰ্ডাৰ কৰিছিলো পোলাও কিন্তু আহি গ'ল এখন ৰুটি তন্দুৰী ৰুটি এই মস্ত ৰুটি চাওক ব'লক এতিয়া খাওঁ আৰু কিনি থাকোঁ আৰু পোলাও লৈ ল'লো দেই আৰু চিকেন লেগ পিচ আহি গ'ল অলপ গ্ৰেভি লৈ লওঁ বঢ়িয়াকে চালাডো দিছে মূলা গাজৰ তিয়ঁহ এইবোৰ দিছে আৰু ইফালে ৰাইতা আছে মোৰ আৰু মানে মই হাত চাত ধুই আহিছোঁ মানে হা এতিয়া চামুচ নলওঁ আৰু হাতেৰে খাই দিওঁ মানে বহুত দিন খোৱা নাই মানে ঘৰত যিটো খোৱাৰ ষ্টাইলটো সেইটো পাহৰিব নোৱাৰোতো হাতেৰে খাই দিওঁ বলক মজা মজা লাগিছে মজা এইটো পোলাও আমাৰ তাত জানো বহুত ইউনিক বহুত টেষ্টি হয় আৰু যদি এনেকুৱা পোলাও আপোনালোকে খাব মন কৰে তেতিয়া আহিব লাগিব আপোনালোকে ডুবাই ডুবাই আহিলে বা আবুধাবি যদি আহে আপোনালোকে বা চাৰ্জা আহিলেও খাব পাৰিব বহুত ধুনীয়া বহুত টেষ্টি হয় এই মস্ত এখন নান দেখিছেনে এইখন এতিয়া মানে খাম আৰু ইয়াত লৈ থকা সময় নাই মানে ইমান টেষ্টি মাংস লগালোঁ ভাষা নাই ক'বলৈ ইমান ধুনীয়া বহুত টেষ্টি আৰু মানে গোটেই খাই বৈ একদম শেষ গম পাইছেনে মানে ইমান মানে খাইছোঁ এতিয়া আৰু এইটো খাবলৈ জেগা নাই তথাপি অকণমান খাই পেলাই পেকিং কৰাই ল'ম মানে আৰু মই গোটেইখিনি খাব নোৱাৰোঁ দেই ৰাইজ মোৰ লগততো জানেই আৰু কোন থাকে ন আপোনালোকে কমেণ্ট কৰিব কোন থাকে দেই আৰু এতিয়া খাম মানে একদম বাহ বহুত টেষ্টি এইটো আভাকাডোৰ মানে ডাইৰেক্ট আভাকাডো দি বনাইছে কোনো কেমিকেল চেমিকেল কথা নাই আৰু চেনি তেনি মিক্স নাই একদম ডাইৰেক্ট সানি দিছে আৰু আভাকাডো খোৱা বহুত ভাল সেইকাৰণে অলপ খাই লওঁ মজা কিন্তু ৰাইজ পেটত আৰু জেগা নাই খাবলৈ গতিকে পেকিং কৰাই লওঁ ব'লক